হেমন্তই বোলে আকৌ কেইজনীমান ছপাই ল'ব। ৰাজ্যবাসীৰ বাবে আমাৰ প্ৰথমটো খবৰে বহুতে গুৰুত্বপূৰ্ণ খবৰ, কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কঠোৰ মন্তব্য কৰিছে, যি মন্তব্যটো আপোনালোকে জনাটো বহুতে জৰুৰী। কোনো চিম্পেথিয়ে মোক তলাব নোৱাৰে, বাল্য বিবাহ বন্ধ হ'বই লাগিব। ইয়াৰ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, যিকেইটা আপোনালোকে জনাটো বহুতে জৰুৰী। বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাল্য বিবাহ কৰা কোনো ব্যক্তি হাৰি যাব নোৱাৰে, এনে ব্যক্তিৰ পত্নী সন্তানৰ কোনো চেম্পেথিয়ে তোলাব নোৱাৰে মোক। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোনো ব্যক্তিয়ে মাৰ্ডাৰ কৰিলে বুলিয়াই হত্যাকাৰীজনৰ পত্নী সন্তানৰ বাবে এৰি দিব নেকি? এনে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চেম্পেথি যিদৰে দেখুৱাব লাগে চৰকাৰে দেখুৱাব, কিন্তু এই ক্ষেত্ৰত কোনো চেম্পেথি নহ'ব, কোনো ধৰণৰ সহানুভূতি নহ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ মন্তব্য কৰিছে। কাৰোবাৰ কোলাত কেঁচুৱা থাকিলে বুলিয়াই যদি সেই পত্নীৰ স্বামীয়ে কাৰোবাক দৰ্শন কৰে, আইনে এৰি দিব নেকি? বাল্য বিবাহ কৰা স্বামীক গ্ৰেপ্তাৰ কৰিলেও পত্নী সন্তানে পাব সাহায্য বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। এনে কামত মানৱীয়তা নাহে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। লোকসভাই যেতিয়া আইন পাছ কৰিছে বাল্য বিবাহ হ'ব নালাগে, বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য যে কোনো সহানুভূতিয়ে তাক তোলাব নোৱাৰে, বাল্য বিবাহ বন্ধ হ'বই লাগিব, আৰু কোনো দোষীয়ে হাৰি যাব নোৱাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। ৰাজ্যবাসীৰ বাবে ওলাইছে আন এক গুৰুত্বপূৰ্ণ খবৰ। বৰযাত্ৰী, ফটোগ্ৰাফাৰ, ৰান্ধনী, ঘটক সকলো হ'ব গ্ৰেপ্তাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাইছে আন এক গুৰুত্বপূৰ্ণ খবৰ। আপুনিও বিয়া খাব গৈছিল নেকি? তেনেহ'লে আপুনিও হ'ব পাৰে গ্ৰেপ্তাৰ। ৰভা দিয়া বিয়াৰ প্ৰস্তুতি চলোৱা সকলো গ্ৰেপ্তাৰ হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। কেৱল দৰাই নহয়, বিয়া খাবলৈ অহা সকলোকো গ্ৰেপ্তাৰ হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। উকিল, চিকিৎসকো গ্ৰেপ্তাৰ হ'ব পাৰে এনে গোচৰত। দৰা কইনাৰ বয়স বঢ়াই দিয়া উকিলো গ্ৰেপ্তাৰ হ'ব। ইয়াৰ বাবে চিকিৎসালয়ো দায়ী হ'ব বুলি ইতিমধ্যে মন্তব্য আহিছে। প্ৰসূতি নাবালিকা হাস্পাতালত ভৰ্তি হ'লেই হাস্পাতাল কৰ্তৃপক্ষই খবৰ দিব লাগে আৰক্ষীক খবৰ নিদিয়া চিকিৎসক, নাৰ্ছো হ'ব গ্ৰেপ্তাৰ। শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ সুনীতা চাং কাকতিৰ এই সকিয়নি। বৰযাত্ৰী, ফটোগ্ৰাফাৰ, ৰান্ধনী, ঘটক সকলো গ্ৰেপ্তাৰ হ'ব বুলি ইতিমধ্যে আন এক ডাঙৰ খবৰ প্ৰকাশ পাইছে ৰাজ্য চৰকাৰৰ পৰা।